मैं कब विचारूँ आज जिमान दल इतना नाहक किय बीपीएफे जिमान दामबाली मारे कथा नकौ किय आजिर दिन प्रमोद बड़ोई यार बीटीआर चिफ हम और प्रमोद बड़ो डांगरियार नेतृत्व दिया जी दल आछे यूपीपीएल दले अकले माने मेजिक नाम्बारटो लई आहि सरकार बनाबो एटु प्राय निश्चित हो परिছে। ওদালগুৰি ডিস্ট্রিক্টৰ 10টা সমষ্টিত मैं ঘূৰিলো प्राय 9টা সমষ্টিত गोरखा भोटार আছে। तो गोरखा भोटार थका प्राय 4000 5000 और भैरवकुंडत 15000 गोरखा भोटार আছে। मैं সকলো ঠাইতে मेल मिटिंग কৰিছো। आज देखिছোঁ मैं गोरखाসকলে সকলো কথাটো বাদ দি ইউপিপিমুখী হৈছে और যোৱা 5 বছৰত आमार बीटीआर प्रमुख प्रमोद बड़ो डांगरियाय गोरखाসকলক जी स्वीकृति दिसे गोरखाসকলৰ जी काम करिছে विगत दिन हाग्रह महिलार 17 बছर शासन करा समय तेनेका काम करा नाय गतिके प्रमोद बड़ो डांगरिया काम करार जी एटा टेक्निक काम करार जी पलिसि और जाति जनगोष्ठीर माजत जी धरणे तेखते समन्वय गढ़ी तुलाबले सक्षम होइसे एटु ভাল पाय और गोरखाসকলে एबेलिও आको आमी प्रमोद बड़ोक बीटीआर चिफ बनाब लागे बुली यूपीपी दलक समर्थन কৰিবলৈ हिल दल भांगी उलाई आइছে। इतिमध्ये आम्ही देखिছোঁ सोशल मीडिया যোগে আপোনালোকৰ জনগোষ্ঠীৰ কেইগৰাকীমান লোকে মানে আমাৰ প্ৰমোদ বড়োক ইউপিপিএলত প্ৰাৰ্থী নিদিয়াৰ বাবে তেখেতসকলে বিক্ষোভ কৰিছে। নাই এইটো ক'বই সকলোৰে এটা আবেগ থাকে অনুভূতি থাকে এইটো ক'বই। মই নিজেও ইউপিপিএল দলৰ এজন কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে মই প্ৰাৰ্থী হ'ম বুলি মই ভাবিছিলোঁ কিন্তু দলৰ বহুত মানে সমীকৰণটো মিলাব লগা আছে। যি সমীকৰণ মিলাবলৈ গৈ দলে গোৰখাৰ পৰা তেনেকুৱা প্ৰতিনিধি দিব পৰা নাই। মাত্ৰ গোৰখা মাত্ৰ নহয় আন আন জনগোষ্ঠীকো আমি একমডেশ্যন দিব পৰা নাই। जी सकल जनगोष्ठीक आम एकमडेशन दी पा ना जी जनगोष्ठीक आम कैंडिडेट दी पा ना निश्चय आम बीटीसी एकटर माने जी नियम आछे এই নিয়মৰ মতে তেখেতক মনোনীত কৰি লৈ আহিম আৰু তেখেতে কৈছে বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ জাতীয় সংগঠনৰ লগত মেল মিটিং কৰি তেখেতে কৈছে গোৰখাসকলক এইবাৰ মনোনীত সদস্য কৰি আমি ইএম ৰূপে আমি বনাম গতিকে গোৰখাসকলৰ কাৰণে মই কাম কৰিম ভৱিষ্যতে বুলি তেখেতে এটা মানে দিছে কথা দিছে। গতিকে আজিৰ দিনত গোৰখা ৰাইজ এই সকলো কথাটো বুজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি বিটিআৰক আগুৱাই লৈ যোৱাৰ কাম কৰিম বুলি ওলাই আহিছে। বহুত ভাল পাইছোঁ ইউপিপিএল দল আজি ইমান ভাল পাইছোঁ। আজি আমি দিছপুৰৰ পৰা দিল্লীৰ পৰাও বহুত নেতাবিলাক আহিছে ইয়াত। আমি দিল্লী দিছপুৰ কাটন কোৱা নাই দিল্লীৰ পৰা বহুত নেতাসকল ইয়াত আহিছে। দিল্লীৰ পৰা দিছপুৰৰ পৰা বহুত নেতা আহি আজি ইয়াত কেন্দ্ৰীয় নেতাসকলে ইয়াত আহি প্ৰচাৰ অভিযানত নামিছে। তেখেতসকলে গম পাইছে নহয় বিটিচিটো কেনেকা আপোনাৰ ডিমাকুছিৰৰ উত্তৰত থকা ভোলাটাৰটো কেনেকা ফৌৰংটো কেনেকা আতিৰঘাটটো কেনেকা জংগলবস্তি কেনেকা ডিমাকুছিৰ ভিতৰে বাহিৰে গাঁওবিলাক কেনেকা চুকেকানি কেনেকা তেখেতসকলে গম পাইছে। এইটো তেখেতসকলে দেখিছে কিয় ইয়াত আন্দোলন হৈছিল কিয় ইয়াত সংগ্ৰাম হৈছিল ইয়াত কিয় ইয়াৰ ৰাইজে আজি পৃথক ৰাজ্য বিচাৰিছিল এই সকলো কথাটো তেখেতে ইয়াত আহি বুজিছে। এইটো আমাৰ কাৰণে ভাল এটা মেছেজ তেখেতসকলে লৈ যাব বুলি আমি ভাবিছোঁ। আজি নিৰ্বাচন আহিছে তেখেতসকলে আহিছে নিজৰ দলৰ এজেণ্ডাটো লৈ কিন্তু আমি বিচাৰোঁ বা আমি ভাবিছোঁ এই বিটিচিটো আমাৰ চোতাল হয় বিটিটো আমাৰ চোতাল হয়। এই চোতালত বসবাস কৰা 26টা জনগোষ্ঠী ইয়াত আদিবাসী কক গোৰখাই কক বেঙ্গলী কক ৰাজবংশী কক হিন্দীভাষীয়ে কক বড়োৱে কক ৰাভা গাৰো কছাৰী যিমান চৰণীয়া যিমান জাতি জনগোষ্ঠী আছে তেখেতসকল সকলো এটাই কথা বিচাৰিছে এইটো আমাৰ চোতাল হয়। গতিকে এই চোতালক নেতৃত্ব দিব পৰা বিটিআৰক নেতৃত্ব দিব পৰা আমাৰ এজনে নেতা আছে আৰু এই নেতাটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি দল আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব দিয়া যি দল আছে ইউপিপিএল দল আজি সেই ইউপিপিএল দলত জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহি এই দলত কাম কৰিছে। গতিকে এই দলক সমৰ্থন দি এই দলৰ এইবাৰ অকলে চৰকাৰ মেজিক নাম্বাৰটো অকলে যিমান মানে চৰকাৰ বনোৱাৰ কাৰণে যিমান আমাক পাৰিষদ লাগে এই পাৰিষদটো যাতে সকলো ইউপিপিএল দলে জিকি আহে তাৰ কাৰণে মানে আমাৰ জনগোষ্ঠীয় মানে সংগঠনে কাম কৰি আছে আৰু জনগোষ্ঠীয় নেতাসকলে আমাক সমৰ্থন দিছে আৰু ৰাইজে আমাক সমৰ্থন দিছে। গতিকে মই ক'ব বিচাৰোঁ আজি যিমান দল ইয়াত নাহক কিয় বিপিএফে যিমান দামবালি মাৰে কথা নকৌ কিয় আজিৰ দিনত প্ৰমোদ বড়োই ইয়াৰ বিটিআৰ চিফ হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব দিয়া যি দল আছে ইউপিপিএল দলে অকলে মানে মেজিক নাম্বাৰটো লৈ আহি চৰকাৰ বনাব এইটো প্ৰায় নিশ্চিত হৈ পৰিছে। আমি দেখিছোঁ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ ডেমৰে ইতিমধ্যে কৈছে বিটিচিত বহু লেটাৰ আছে আৰু সেইবিলাক চাফাই কৰি তেখেত চিএম হ'ব বুলি কোনে কৈছে কোনে কোৱা নাই মই নাজানো। তেখেতে কি কৈছে কোৱা নাই নাজানো। তেখেতৰ মানে দলীয় কৰ্মীসকলে কি কৈছে কি কোৱা নাই জানো কিন্তু আমি তেখেতক সন্মান জনাওঁ তেখেতক শ্ৰদ্ধা কৰোঁ। আমাৰ এৰিয়াৰে তেখেত এজন সিনিয়ৰ এজন মানে সংগ্ৰামী সতীৰ্থ হয় সংগ্ৰামী নেতা হয় ৰাজনীতিক এজন নেতা হয়। আজি অসম বিধানসভাৰ তেখেত এজন অধ্যক্ষ হয়। গতিকে তেখেতক আমাৰ শ্ৰদ্ধা আছে আমি তেখেতক প্ৰণাম জনাওঁ ভক্তি কৰোঁ। কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত বেলেগ ৰাজনীতিৰ ক্ষেত্ৰত আজিৰ দিনত মই ভাবোঁ তেখেতে ইমান ভাল খেলাড়ী হোৱা নাই। আজিৰ দিনত ৰাজনীতিত তেখেতে ইমান ভাল খেলাড়ী হোৱা নাই কিন্তু ইয়াত বিটিআৰ ৰাইজে সকলোৱে বুজিছে তেখেতে কি চিন্তা লৈ আগবাঢ়িছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কি চিন্তা লৈ আগবাঢ়িছে। প্ৰমোদ বড়োই বিটিআৰৰ 35 লক্ষ জনসাধাৰণৰ কাম কৰাৰ কাৰণে চিন্তা কৰি আগবাঢ়িছে আৰু তেখেতে ৰাজগতিটো লৈ যদি আগবাঢ়িছে এইটো তেখেতৰ কথা নিশ্চয় ৰাইজে বুজিব আৰু ৰাইজে নিশ্চয় মানে 22 তাৰিখৰ দিনাখন ইয়াৰ উচিত মানে শিক্ষা দিব বা উচিত মানে পদক্ষেপ ল'ব বুলি মই ভাবিছোঁ।
যোৱাকালিতো আমি ভাবিছোঁ তেখেতৰ লগত লাগি অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত লাগি একেলগে আমি বিটিআৰটো ভালকৈ গঠন কৰিম আৰু তেখেতে নিশ্চয় আজি ৰাজনীতিত বহুত কথা ক'লেও নিশ্চয় ৰাজনীতি 26 তাৰিখৰ পিছত 22 তাৰিখৰ পিছত তেখেতে আমাকে সমৰ্থন দিব আৰু আমাকে সমৰ্থন দি প্ৰমোদ বড়ো ডাঙৰীয়াকো সমৰ্থন দি বিটিআৰটো সজোৱাৰ কাৰণে তেখেতে আমাক সহায় কৰিব বুলি আমি আশা কৰিছোঁ বিগত দিনতো তেখেতে আমাক সহায় কৰিছে আৰু অহা দিনতো সহায় কৰিব কিন্তু আজি ৰাজনীতিৰ কাৰণে তেখেতসকলৰ যি দলৰ পৰা যি প্ৰাৰ্থী ইয়াত দিয়া হৈছে এই প্ৰাৰ্থীক জয়যুক্ত কৰাৰ কাৰণে ৰাইজক অলপ মানে নিজৰ ফালে মানে অলপ আনাৰ কাৰণে বিভিন্ন মন্তব্যটো আমাৰ নেতাসকলে দিয়ে কিন্তু এটা কথা স্পষ্ট দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াও আমাৰ বিমুখ নকৰে আৰু আমাৰ UPPL দলৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়াক আকৌ BTCৰ চিফ বনাবৰ কাৰণে তেখেতসকলে কাম কৰিব আৰু এইটোৰ ক্ষেত্ৰত নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক সহযোগ কৰিব বুলি মই আশা কৰিছোঁ